নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৱন আৰু মই পাহাৰ ষ্টৰী ইউটিউব চেনেললৈ তোমালোকৰ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আলোচনা কৰিম আসাম টেট, LP আৰু UP বিষয় সমাজ বিজ্ঞান। বন্ধুসকল, আৰু এইবোৰ প্ৰশ্ন 10ম শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা লোৱা হৈছে। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাবা। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনি কাৰ্যকৰী কৰা হৈছিল? বন্ধুসকল, প্ৰতিটো প্ৰশ্নই 5 মিনিটকৈ সময় দিয়া হৈছে। তোমালোকে যদি প্ৰশ্নৰ উত্তৰটো জানে তেনেহ'লে কমেণ্ট কৰি জনাবা। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি, লৰ্ড কাৰ্জন। কুৱেশ্যন 2, বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ, 1906 চনত মাৰ্চ মাহত। কুৱেশ্যন 3, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ, 1911 চনত। কুৱেশ্যন 4, ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, 1947 চনত জুলাই মাহত। কুৱেশ্যন 5, মোক তেজ দিয়া, মই তোমালোকৰ স্বাধীনতা দিম উক্তিটো কাৰ আছিল? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, সুভাষ চন্দ্ৰ বসু। কুৱেশ্যন 6, মহাত্মা গান্ধী সত্যাগ্ৰহ শব্দটো প্ৰথমে ক'ত ব্যৱহাৰ কৰিছিল? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি, দক্ষিণ আফ্ৰিকাত। কুৱেশ্যন 7, সীমান্ত গান্ধী নামেৰে কাক জনা যায়? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ, খান আব্দুল গফুৰ খানক। কুৱেশ্যন 8, চৌৰি চৌৰাৰ ঘটনাত কিমানজন পুলিচ মৃত্যু হৈছিল? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন ডি, 22 জন। কুৱেশ্যন 9, আহোম সভাৰ সম্পাদক কোন আছিল? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ, পদ্মনাথ গোহাঁই বৰুৱা। কুৱেশ্যন 10, বন্দিনীয়ে ভাৰত নামৰ নাটকখনৰ ৰচক কোন? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি, অম্বিকাগিৰি ৰায়চৌধুৰী। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি ইমান আছিল, আকৌ দেখাব নতুন এক ভিডিঅ'লৈ। বাই।